Hey, what's up friends? Welcome to my YouTube channel Lasit Barfukan Mix Assamese. আপোনালোকৰ খবৰ কেনেকুৱা? খবৰ নিশ্চয় ভাল আৰু আজিৰ যেটো ভিডিও হ'বলৈ গৈ আছে মানে যেটো ব্লগ বনাব গৈ আছো মই সেই ব্লগটোৰ লগত অসমৰ ইতিহাসৰ কিবা এটা সম্পৰ্ক আছে সো আজিৰ ভিডিওটো অলপ আকৰ্ষণীয় হ'ব দিয়কচোন আৰু মই আজি কলৈ গৈ আছো কিয় গৈ আছো আৰু ভিডিওটোত কি হ'ব গৈ আছে সকলোখিনি চাই থাকিবৰ কাৰণে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক সো বেছি কথা নকৈ ব্লগ ভিডিওটো আৰম্ভ কৰো বেছি দূৰত আহা নাই আমাৰ গাঁৱতে আৰু মোৰ লগত আছে এয়া ভাইটি শাহিনুৰ আৰু এয়া ভাগিন মফিদুল আৰু এয়া আঙ্কেল ইয়াৰ নাম সানিদুল ই 7 ফুটতকৈ কম নহয় ওখ সো আজি মই ইয়াত কাৰণ মানে এই ব্লগটো বনোৱাৰ এটা কাৰণ আছে মই যে কৈছিলো যে আজি ব্লগটোৰ লগত অসমৰ ইতিহাসৰ কিবা এটা সম্পৰ্ক আছে সো কি সম্পৰ্ক আছে হেটো মই দেখাম মই প্ৰথমে কৈ লৈছো মানে আমাৰ যেহেতু অসমৰ ইতিহাসত জীৱ-জন্তুক লৈ বহুত খেল ধেমালিৰ কিবা এটা হুকিয়া স্থান আছে সো আজি মই গৈ আছো মানে ঘোঁৰাৰ প্ৰশিক্ষণ দি থকা আপোনালোকক দেখাম ঘোঁৰাক কেনেকৈ প্ৰশিক্ষণ দিয়ে আৰু কি কি কৰে সেই সব দেখাম আপোনালোকক সো চাই থাকক ভিডিওটো শেষলৈকে এতিয়া মই উপস্থিত হৈছো পথাৰত তাৰমানে পথাৰত প্ৰশিক্ষণ দি থাকে সো আপোনালোকক দেখাম কেনেকৈ কি কৰে আৰু এয়া ৰাস্তাৰ পৰা মই পথাৰত নামি আছো সো আৰু আছে সন্মুখতে আছে আপোনালোকে অলপ পিছতে চাব পাৰিব সো বলক কি হয় চাও এয়া মই উপস্থিত আছো এতিয়া মানে ঘোঁৰাৰ ওচৰতে ভয় লাগে কিবা কৰিব নেকি তোমাৰ নাম কি মোৰ নাম আব্দুল হাকিম ইয়াত কি কৰি আছা তুমি ঘোঁৰা লৈ ঘোঁৰা প্ৰতিযোগিতাৰ কাৰণে ঘোঁৰাৰ প্ৰশিক্ষণ দি আছো ঘোঁৰা দৌৰ প্ৰতিযোগিতাৰ কাৰণে ঘোঁৰা প্ৰশিক্ষণ দি আছে কেনেকৈ প্ৰশিক্ষণ দি থাকে সেইটো আমি অলপ সেইটোৱে চাম আৰু এইটো কি এইটো গদি যিটো কয় সেইটো না ঠিক আছে আমাক অলপ দেখাবা কেনেকৈ কি কৰা ঠিক আছে তেনেহ'লে চাও আপোনালোকেও চাই থাকক আমিও চাও আগতে এনেকুৱা চোৱা নাছিল এনেকৈ ঘূৰাই থাকিব লাগে মানে প্ৰশিক্ষণ দি থকাৰ সময়ত এনেকৈ ঘূৰাই থাকিব লাগে আগতে তাৰপিছত দৌৰটো ভালকৈ দিব ঠিক আছে তো এনেকৈ পথাৰতে ঘোঁৰাক প্ৰশিক্ষণ দি আছে সেইটোৱে মই চাব আহিছিলোঁ যে কেনেকৈ প্ৰশিক্ষণ দিয়ে আৰু আপোনালোককো ভাবিলোঁ দেখাই দিওঁ কেনেকৈ কি কৰে সেই দৌৰি গুচি গৈছিল আকৌ আহিলে সো ভিডিও এইখিনি যদি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে নতুন ভিডিও আপলোড কৰাৰ লগে লগে নটিফিকেশ্যনখিনি আপোনালোকে পাই যায় আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব ঘোঁৰা না প্ৰশিক্ষণ দি থকা হৈছে সেইকাৰণে মানে অলপ ডিষ্টাৰ্ব কৰিব দৌৰিছে আৰু আহি আছে